আসসালামু আলাইকুম মাই ডিয়াৰ ফ্ৰেণ্ড নিউ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ ৰমজান স্পেচিয়েল ৰেচিপি তেতিয়াহ'লে আহকচোন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো পিছে বহুত ভালে আছোঁ আহক তেতিয়াহ'লে এই টেষ্টি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ প্ৰথমে ধুনীয়াকৈ এটা বল লৈ লৈছোঁ বলটোত প্ৰথমে এতিয়া দিম বেচন এতিয়া এক বাটি বেচন দি দিছোঁ ধুনীয়াকৈ এই পকৰিটো বনাবলৈ তাৰপিছত দি দিছোঁ দুটা বইল কণী এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ কাটি পিনে ইয়াতে দি দিছোঁ বহুত এটা টেষ্টি ৰেচিপি এতিয়া ইয়াতে দি দিম বইল আলু যিহেতু দুটা আলু মই এনেকৈ বইল কৰি পিনে সানি থৈছিলোঁ তো এই দুটাও বইল আলু দি দিছোঁ লগতে এয়া গোচৰ কিমা যিহেতু বিফৰ কিমা হয় তো ইয়াকো দি দিলোঁ ইয়াতে পিঁয়াজ সৰু সৰুকৈ কাটি দিলোঁ পিঁয়াজ এটা সৰু সৰুকৈ কাটি দি দিছোঁ ইয়াতে এতিয়া দি দিছোঁ নৰসিংহ পাত দুখিলামান দি দিছোঁ আৰু ইয়াতে দি দিছোঁ ধনিয়া যিহেতু দিলে আৰু টেষ্ট লাগে ইয়াতে জোখ পৰিমাণে হালধি দিছোঁ জোখ পৰিমাণে জিৰা ধনিয়া আৰু লগতে নিমখ দি দিছোঁ আৰু জোখ পৰিমাণে এয়া ৰং জলকীয়া গুড়ি অকণমান দি দিছোঁ যিহেতু জলকীয়া মই নাই দিয়া আপোনালোকে দিব পাৰে আপোনালোকৰ নিয়ৰি যিহেতু এটাৰ পিছত দি দিছোঁ এটা কণীটো দি দিছোঁ তাৰপিছত এটা বেকিং দি দিছোঁ 1 চামুচ তাৰপিছত গোটেইখিনি মেৰিনেট কৰি মিক্স কৰি লৈছোঁ এটা ধুনীয়া একদম টেষ্টি পকৰা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি ৰমজান স্পেচিয়েল বুলি তো আপোনালোকে খায়ো ভাল পাব তো আহক তেতিয়াহ'লে এই ৰেচিপিটো একদম ধুনীয়াকৈ মেৰিনেট কৰি লওঁ তাৰপিছত আধা ঘণ্টাৰ কাৰণে ৰাখি দিম তাৰপিছত ৰেচিপিটো বনাম তো এনেকৈ ধুনীয়াকৈ একদম মেৰিনেট কৰি ল'ব ধুনীয়াকৈ একদম মিক্স কৰি ল'ব গোটেইখিনি এনেধৰণে মিক্স কৰি লৈছোঁ যাতে একদম গোটেইখিনি একেলগে ধুনীয়াকৈ মিক্স হৈ যায় তো সেইটো কাৰণে পূৰা মোহাৰি মিক্স কৰি লৈছোঁ ইয়াতে আপোনালোকে জ্বলা আপোনালোকৰ জোখ অনুসৰি দিব পাৰে মই যিহেতু জ্বলাটো স্কিপ কৰিছোঁ নাই দিয়া তাৰপিছত এয়া ধুনীয়াকৈ একদম মেৰিনেট কৰি আধা ঘণ্টাৰ পিছত হৈ গ'ল তো এতিয়া বনাম পকৰি একদম কম তেলতে হ'ব পকৰিটো আৰু ইমানেই টেষ্টি এটা ৰেচিপি একদম আপোনালোকে খাই বিৰাটেই ভাল পাব কম তেলত বহুত ধুনীয়াকৈ হ'ব এতিয়া ধুনীয়াকৈ দি দিছোঁ আৰু খালি কণী দিয়াৰ কাৰণে অকণমান ফেন এটা উঠিব কিন্তু বেয়া নহয় খাবলৈ একদম কম চিমত ৰাখিব আৰু লাহে লাহে হ'বলৈ দিব যাতে ভাঙি নাযায় চ' এনেকৈ একদম ধুনীয়াকৈ দি দিছোঁ আৰু এতিয়া লাহে লাহে ৰঙা হৈছে আকৌ লুটিয়াই দিছোঁ চ' এনেকৈ লাহে লাহে কৰি লুটিয়াই দিব যাতে একদম ভাঙি নাযায় কাৰণ বহুত ছফ্ট হৈছে পকৰিটো আৰু বহুত টেষ্টি হৈছে চ' ধুনীয়াকৈ লাহে লাহে হৈ গৈছে আৰু এইবিলাক টিফিনত উলিয়াই দিছোঁ যিহেতু বাহিৰৰ চৌকাত বনাইছোঁ বাহিৰৰ চৌকাত বনোৱা আমেজটোৱে বেলেগ আৰু কালাৰটো ইমানেই ধুনীয়া হৈছে পকৰিটোৰ আৰু খাবলৈ বহুত টেষ্টি আৰু খালি ফেন হৈ গৈছে কিন্তু এইটো একো নহয় কণীটো দিয়াৰ কাৰণে হৈছে অন্য একো প্ৰব্লেম নাই তো এনেধৰণে মই একদম বনাই চব ৰেডি কৰি দিছোঁ একদম লাহে লাহে দেখিছে ন একদম ক্ৰাঞ্চি হৈছে আৰু খাবলৈ যে কেনেকুৱা ধুনীয়া চ' এনেধৰণে নিউ প্ৰচেছত সদায় পকৰি বনালে ভাল লাগে ন সদায় একেটা পকৰি খাই ভাল নালাগে তো বেলেগকৈ বনাই খাই ভাল লাগে চ' এইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু তো সেয়াই আৰু এইপিনে দেখিছে লাহে লাহে মই লৰাইছোঁ এইপিনে মই নিজে কেমেৰাটো ধৰি আছোঁ কাৰণে অলপমান প্ৰব্লেম হৈছে নাই একো নাই তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু অলৰেডি লাহে লাহে মোৰ হ'বলৈ ধৰিছে এইকেইটা ধুনীয়াকৈ হৈ গ'লে আৰু হৈ যাব তাৰপিছত আপোনালোকক উলিয়াই পিনে দেখাম ঠিক আছে কেনেকুৱা হৈছে মোৰ পকৰিকেইটা আপোনালোকক উলিয়াই গোটেইকেইটা পকৰি আপোনালোকক দেখাম যিকোনো চাটনি আৰু জ্বলাৰ লগত খাই বিৰাটেই ভাল লাগিব আহক তেতিয়ালৈ উলিয়াই দেখাই আছোঁ চ' গাইজ অলৰেডি মোৰ একদম টেষ্টি ৰেচিপি তৈয়াৰী হৈ গ'ল একদম টেষ্টি কালাৰটো ইমান ধুনীয়া আহিছে চাওকচোন আৰু খাবলৈও বহুতেই সোৱাদ তো আপোনালোকে জেলিৰ লগত হওক চাটনিৰ লগত হওক খাই বিৰাটেই ভাল পাব আৰু জ্বলা দিলে মানে আৰু ভাল লাগিব যিহেতু মই জ্বলা নাই দিয়া তো মোৰ ৰেচিপিটো কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব তলতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে তো আজিলৈ বাই বাই টাটা আসসালামু আলাইকুম খুদা হাফিজ